হেল্ল' ভাইহঁত কেনেকুৱা লাগিছে ভাইহঁত? দাদা আপোনালোকে ইমানকৈ মাৰিব নালাগিছিলে আমাক দাদা। আমি আপোনালোকক ইমান মন নাছিলোঁ নহয়। আমাক আপোনালোকে ইমান ডাঙৰকৈ দোচাত দিছে, আমি দুখ পাই গ'লোগৈ। দাদা আপোনালোকে অকল আমাকে মাৰিলে যে, তাক কেলৈ নেমাৰিলে? কাৰণটো তহঁতে তাহঁতক দম দিছিলি, সি দম দিয়া নাছিলে। গতিকে তাক ইমান আমি শাস্তি নিদিওঁ। তহঁতি মৰাৰ কাৰণে তোক বেছি শাস্তি দিছোঁ, গমালি নাই? এতিয়া আজিৰ পৰা দম নিদিওঁ বুলি ক। আজিৰ পৰা দম নিদিওঁ দাদা, আজিৰ পৰা দম নিদিওঁ। আমি ক্ষমা কৰিছোঁ। আপোনালোকে আজি যাবলৈ দিয়ক আজি প্লিজ। ঠিক আছে, আজিলৈ যাবলৈ দিছোঁ। যা এতিয়া। আজিৰ পৰা সিহঁতে যাতে আমাৰ আগত ক'ব নোৱাৰে যে তেহেঁতক দম দিছোঁ বুলি। নহ'লে গম পালিয়ে নহয়, ভাঙিয়ে পেলাম আৰু হাত ভৰি। এতিয়া যা। থেংক ইউ দাদা, আমাক যাবলৈ দিয়াৰ কাৰণে। ভাই ব'ল দাদা, থেংক ইউ দেই আমাক যাবলৈ দিয়াৰ কাৰণে। আপোনালোকক বহুত ধন্যবাদ। আৰু আজিৰ পৰা সিহঁতক আমি একো নকওঁ। আপোনালোকে যদি দাদা আপোনালোকে যদি আমাক আৰু সিহঁতে কয়গৈ সেইবুলি, তেতিয়া আপোনালোকে আমাক মাৰিব। আমি এতিয়া যাওঁ দাদা, আমি যাওঁ দেই। যা বুজিছেনে পাতে? এহেঁতি একদম চুটুকা পাই গৈছে আজি। চালা আমাক ইমান দম দিয়ে। মাক বাপেকে সৰুৰ পৰা কি শিক্ষা দিছে ইমান সৰুৰ পৰা ইমান অভদ্ৰ মান মাতে। ডাঙৰক কেনেকৈ সন্মান কৰিবলৈ সেইখন নাজানে। ডাঙৰৰ লগত কেনেদৰে কথা পাতিব লাগে সেইবোৰ একোৱেই নাজানে বেহেঁতি। হয়, আৰু সিহঁতে মাকহঁতকো কেনেকৈ কয় সিহঁতিহে জানে আৰু। ভাবিব বাদ দে গাইজ, আজিলৈ ভিডিঅ'টো সামৰিছোঁ। আজি যদি ভিডিঅ'টো ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা ন'টিফিকেশ্যন এইটো দবাই দিব, আৰু লাইক এটা কৰি দিব। আৰু বাকী তই কৈ দেচোন। গাইজ, আমাৰ মানে চেনেলত নতুনকৈ এখন ধাৰাবাহিকভাৱে এখন চিৰিয়েলৰ দৰে চিৰিয়েলৰ লিখিয়াই আগবঢ়োৱা হ'ব। এটা খণ্ডকে আপোনালোকে যদি সেই চিৰিয়েলখন চাম বুলি ভাবি আছে, গতিকে আপোনালোকে চাব পাৰিব। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লেহে আপোনালোকলৈ ন'টিফিকেশ্যন সোমাব, আৰু তেতিয়া গম পাব আপোনালোকে আমাৰ চেনেলটো ন'টিফিকেশ্যন সোমাবৰ কাৰণে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ আহিছোঁ, বাই বাই।